নমস্কাৰ বন্ধুসকল, মই এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ ভালনে? মোৰ বহুত ভাল। মই কালি আহিলোঁ মামাৰ ঘৰলৈ ৰাস চাবলৈ, আৰু এয়া এতিয়া দেখাম মামাৰ ঘৰৰ পৰিৱেশ। দেখিছেনে ইমান ধুনীয়া পৰিৱেশটো, গাঁৱৰ পৰিৱেশ, গোলাঘাট কাকডোঙা। আৰু দেখাম সকলোকে কোনে কি কৰি আছে, চাওঁচোন আহক। মামাৰ ঘৰ বুলি ক'লে সঁচাই বহুত ভাল লাগে, নহয়নে বাৰু? আইতায়ো বহুত মৰম কৰে মোক, আইতা ককাৰ লগতে ঘৰখনৰ সকলোৱে। আমি এতিয়া টেঙা খাম, সকলোৱে টেঙা কাটি আছে, দেখিছেনে বাৰু? এয়া ভণ্টি, এয়া মামী আৰু বা, এয়া পূৰা টেঙা কটাত ব্যস্ত। আৰু ভিতৰৰ ফালে কোনে কি কৰি আছে চাই আহোঁ এবাৰ। কি দেখাব পাৰোঁ চাওঁচোন। আছে বাৰীৰ পিছফালে, এয়া পথাৰৰ মাজত। আৰু পুখুৰীৰে মাছ মাৰি পেলাই মামাই আমাক এয়া মাছ খোৱালে। এয়া মাছ চাওকচোন। চাবলৈ আহি আছোঁ। এইফালে আৰু এটা ফিচাৰী আছে, ফিচাৰীতে হাঁহকেইটা আছিলে নাই হাঁহকেইটা। চবচোন একেবাৰে অৱস্থা বেয়া কৰি থৈছে হাঁহে। এয়া ডাঙৰ হাঁহ, সৰু হাঁহকেইটা গঁৰালত আছে। আপোনালোকক দেখাম মই ফিচাৰীকেইটা, আৰু এয়া মামাহঁতৰ ঘৰৰ পিছফালৰ পৰিৱেশ। আৰু এইটো এটা ইমান ডাঙৰ ফিচাৰী, দেখিছেনে? ইয়াৰ দৈ টেকেলি, এয়া পুৰণা মানুহখিনিৰ ঘৰত যিখিনি নিয়ম থাকে ন, মামাহঁতৰ ঘৰত সেইখিনি নিয়ম এতিয়াও আছে। এয়া ঢেঁকীশাল, আৰু লগতে গোসাঁইঘৰ ভাগ। নকৰে আমি খালোঁ বুলি। টেঙাটো খাই লওঁ আৰু ন, ধুনীয়াকৈ পৰিৱেশটো দেখালোঁ। এতিয়া আমি টেঙা খাম মস্তিকৈ। আপোনালোকে চব খাই যদি কমেণ্ট কৰিব, কোনে কোনে খাইছে এইবছৰ টেঙা। আমি খাইছোঁ এয়া। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব।